জীবন যৌবন কি মৃত্যু সকলোলৈকে ৭৭তম স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু কি খবৰ আপোনালোকৰ? গৰমটো ভাল কৰিছে ন? মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমান গৰমত ইয়াত এনেকৈ আহি বিচনী মাৰি মাৰি বহি থকাৰ বাবে। हेलो আমি বেহাবাৰী আউটপোষ্টৰ তৰামাই খ্যাত বিএছএফৰ অৰ্ধাংগিনী খ্যাত সীমা বৰুৱা ডাঙৰীক আমি বৈশাখা খেউজ প্ৰডাকশ্যনৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক অকণমান মৰম যাচিব পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পিয়া জাহানিল আলী ডাঙৰীয়াই। এয়া আপোনালোকৰ সন্মুখত বেহাৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত নগিয়ানী খ্যাত সীমা বৰুৱা ডাঙৰীক সম্বৰ্ধনা জনাইছে পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পিয়া জাহানিল ডাঙৰীয়াই। ইয়াৰ লগে লগে আমি তেখেতক বৰচগলাহা খেউজ প্ৰডাকশ্যনৰ তৰফৰ পৰা এখনি মানপত্ৰৰেও সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। শান্তি সুস্বাস্থ্যৰ জীৱন তাৰে প্ৰত্যাশাৰে মঞ্জু ইলাহী সভাপতি, আসমত আলী সম্পাদক খেউজ প্ৰডাকশ্যন, পিয়া জাহান আলী সভাপতি, ৰেকিবুদ্দিন আহমেদ খাৰান সম্পাদক পৰিচালনা সমিতি। আমি এই কৃতজ্ঞতা জ্ঞাপন পত্ৰখন প্ৰদান কৰিবৰ কাৰণে পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পিয়া জাহান আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি সীমা বৰুৱা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আৰু আগুৱাই যাওক, ভৱিষ্যতে ভাল ভাল কাম কৰি যাওক, কৰ্মৰাজিৰে সমাজত যাতে নিজৰ খ্যাতি আগুৱাই নিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু মোক এনেকৈ মাতি আমি আপোনালোকৰ অনুষ্ঠানলৈ অনাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী বেহাৰবাৰী চাই নে নাচাই? BSF কি? BSF আজি ডিউটি বহুত। BSF ডিউটি বহুত আজি স্বাধীনতা দিৱস যে ৰাতিপুৱাৰ পৰা ব্যস্ত, ফোন কৰিবলৈও সময় নাই। গম পাইছা? আৰু দেখি কিবা খাইছে ন? চিন্তাও লাগি আছে মোৰ। ছোৱালী তিনিজনী, সেইকাৰণে এজনীক লৈ আহিছোঁ। দুজনী উপায় নাই থৈ আহিছোঁ আৰু কেকেটা লগত কেকেটা বহুত চালিয়া বসুদাৰ লগততো বসুদাইতো মোৰ দায়িত্ব লওঁকে থাকে।
মোৰ ডাঙৰজনীয়ে তাক এতিয়া কোচত ল'ব পৰাহে হৈ আছে। হা? মোহনক পাকঘৰ কেৰাহীটো পালে একো নালাগে। আজি দায়িত্ব এটা দি থৈ আহিছোঁ তাক। হা? আপোনাৰ মাংস নেকি? লোকেল কুমকুম লোকেল লোকেল কুমকুম আছে। লোকেল কুমকুম অকণ নতুন হৈ আছে যে এডজাষ্ট হ'বলৈ দিগদাৰ পাইছে। তাতে মোৰ লগত অকণমান বেছি উস্তাদি মাৰে যে ইমান এটা ভালকৈ দেখিব নোৱাৰোঁ। হা হা? অঁ কমলৰ আকৌ ভৰি ভাঙি পৰি আছে। পেচাৰ সঁচাকৈ কৈছোঁ কমলৰ মানে আমাৰ মাজতে এনেকুৱা হয়, আমাৰ যেতিয়া কাম কৰি থকা হয় চেটেল ঠিক কৰা হয় তেতিয়া কিবা কিবি অকণমান আঘাত পোৱা হয়। সি তাৰ এবাৰ সঁচাকৈ বিচনাখন তাৰ ভৰিত পৰি ভৰি ফ্ৰেকচাৰ হ'ল। আজি প্ৰায় 1 মাহে মানে প্লাষ্টাৰ কৰি বিচনাতে পৰি আছে। হা? কয় নহয় বোলে বেজৰ নাকত খৰ, হয়নে নহয়? বেজৰ নাকত খৰ হয়নে নহয়? বেজৰ ঘৰতে বেছি বেমাৰ ওলাইনে নোলায়? ডাক্তৰৰ ঘৰতে বেছি বেমাৰী ওলায়, হয়নে নহয়? সেইকাৰণে কমলৰে বেছি বেমাৰ হ'ল। ঘৰত নাৰ্ছ আছে যে সুবিধাও হৈছে, ঘৰতে নাৰ্ছৰ লগত কটাব পাৰিছে সময়খিনি। বাইলক পেটলি আছে। বাকলি হা? বাকলি ভাল। শিঙি মাছ বুলি ক'লে কিয় খং উঠে? শিঙি মাছৰ কাহিনীটো বেলেগ তাই। শিঙি মাছে এবাৰ বোলে বিধি থৈছে তাই, সেইকাৰণে দেখিব নোৱাৰে। মাজতে ল'ৰা এটা চাইছিলোঁ নহয়, সি আকৌ এতিয়া ব্যৱসায়টো শিঙি মাছৰ কৰে, সেইকাৰণে খেলা খাবলগীয়া হ'ল। ইয়াত কোনোবা আছে নেকি বাইদেউৰ চুখৰ ল'ৰা? আছে? কোন কোন কোন? অঁ তেনেহ'লে মই এড্ৰেছটো দিব মই কমগৈ, কিন্তু ব্যৱসায়টো শিঙি মাছৰ কৰিলে নহ'ব, বেলেগ ব্যৱসায় কৰিব লাগিব। কোন কোন? এইফালে আছে নেকি তোমাৰ? অঁ ঘৰত